মিছন বিটিআৰৰ বাবে ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ আজি সক্ৰিয় যিসকল কাৰ্যকৰ্তা প্ৰায় 1800 সক্ৰিয় কাৰ্যকৰ্তাৰ এক সন্মিলন আয়োজন হৈছে আৰু এই সন্মিলন আমি প্ৰতিগৰাকী দলীয় কাৰ্যকৰ্তাক বিটিচি নিৰ্বাচনৰ কাৰণে সাজু হ'বৰ কাৰণে আহ্বান জনাইছোঁ। বুথে বুথে যাতে সংগঠন শক্তিশালী হয়। 841টা বুথ আছে ওদালগুৰি জিলাত, 4টা বিধানসভা সমষ্টি, 10টা পৰিষদীয় সমষ্টি। গোটেইকেইটা পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টিক আৰু অধিক শক্তিশালী কৰি বিটিচি নিৰ্বাচনত যাতে আমি ৰাইজৰ আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু সকলোৱে যাতে বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল ইয়াত ভোটাৰ আছে, ৰাইজ আছে, সকলোকে যাতে আমি লগত লৈ আগবাঢ়িব পাৰোঁ। তাৰ কাৰণে আজি সকলোৱে হাতে হাত মিলাই, কান্ধে কান্ধ মিলাই আমি আগবাঢ়ি যোৱাৰ সংকল্প আজি গ্ৰহণ কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি অসমৰ চতুৰ্দিশ বিকাশ হৈছে আৰু বিটিআৰো ইয়াৰ পৰা বাহিৰৰ আওতাত নাই। গতিকে বিটিআৰো বিভিন্ন ক্ষেত্ৰত আজি এক বিকাশৰ নতুন গতি চুবলৈ সক্ষম হৈছে। ওদালগুৰিত আমি বিভিন্ন ধৰণে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি ওদালগুৰি আমাৰ যি আন্তঃগাঁথনি, বান গৰাখহনীয়া সমস্যাৰ সমাধানৰ পৰা আৰম্ভ কৰি অৰুণোদয় স্কিম দিয়ালৈকে, নিযুত মইনাৰ পৰা আৰম্ভ কৰি অসম চৰকাৰৰ গুডউইল মিছনৰ জৰিয়তে ৰাস্তা ঘাট নিৰ্মাণ ইত্যাদি যিবিলাক বিষয় আছে, সেই প্ৰতিটো জনকল্যাণমুখী আঁচনি যাতে বিটিআৰৰ ওদালগুৰি জিলাৰ বসবাস কৰা ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ, তাৰ কাৰণেও কাৰ্যকৰ্তাসকলক আমি আজি আহ্বান জনাইছোঁ। আৰু বিটিআৰত যি আমাৰ সংগঠন, সেই সংগঠন পূৰ্বতকৈ অধিক আৰু মজবুত কৰাৰ কাৰণে প্ৰতিগৰাকী কাৰ্যকৰ্তাই আজি স্বতঃস্ফূৰ্ত সঁহাৰি আৰু সংকল্প গ্ৰহণ কৰিছে। বিশেষকৈ যিগৰাকী সেইটো পিছত কম আৰু আমাৰ বিজেপিৰ কথা মূল মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব আৰু 35 লক্ষ বিটিআৰবাসীৰ যি মুখ, সেই মুখে হৈছে বিজেপিৰ মুখ। সকলো জাতি জনগোষ্ঠী, সকলো ভাষা ভাষী, সকলো ধৰ্মাৱলম্বী লোকেই ভাৰতীয় জনতা পাৰ্টিৰ মুখ। গতিকে আমি ভোটাৰৰ মুখক চাই ৰাজনীতি কৰিছোঁ। ভোটাৰৰ যি আশা আকাংক্ষা, তাক আমি কেনেদৰে বাস্তৱায়িত কৰিব পাৰোঁ, কেনেদৰে তাক কম সময়ৰ ভিতৰতে আমি সমাধান কৰিব পাৰোঁ সমস্যাবিলাক, আৰু বিটিআৰত স্থায়ী শান্তি, সমান্তৰালভাৱে উন্নয়নৰ গতিটোক কেনেদৰে আগবঢ়াই লৈ যাব পাৰোঁ, এইটোৱে আমাৰ মূল লক্ষ্য। গতিকে আমি ৰাইজক সন্মুখত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। মিত্ৰতাত আছে, অন্য দলত থাকিব নোৱাৰে, এইটো নিয়ম আছে। অন্য দলৰ পৰা পদত্যাগ কৰিলে তেতিয়াহ'লে আমাৰ দলত যোগদান কৰাৰ ব্যৱস্থা আছে, আৰু কোনোবাই যদি অন্য দলত পৰা পদত্যাগ কৰি আহিছে, তেতিয়াহ'লে আমাৰ দলৰ নেতৃত্বই আলোচনা কৰি আমাৰ দলত তেওঁক আদৰণি জনোৱা, আমাৰ পৰিয়াললৈ স্বাগতম জনোৱা পৰম্পৰা, সেই পৰম্পৰা চলি আছে, ভৱিষ্যতলৈ চলি থাকিব। এই যোগদান কাৰ্য হৈছে UPPL অসম জনাত পেলাব, ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰিব। আপুনি কৈছে 25টা দিব বুলি, কিন্তু আপোনাৰ আগত কৈছে 40টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি শক্তিশালী সংগঠনৰ দেউ ৰচনা কৰিব। 40টা বিধানসভা সমষ্টি আৰু এই 40টা পাৰিষদীয় সমষ্টি, এই পাৰিষদীয় সমষ্টিৰ ভিতৰত 30টাই আচলতে ৰিজাৰ্ভ আছে, আপোনাৰ ST ৰিজাৰ্ভ। গতিকে যিকোনো এখন তাৰমানে বড়ো মানুহক লৈ আচলতে ইয়াত ৰাজনীতি কৰিব লাগিব বা ST মানুহক লৈ ৰাজনীতি কৰিব লাগিব। তেনে এখন ফেচ কিন্তু ৰাজুৱে বিচাৰি পোৱা নাই। কোনখন ফেচ হ'ব? ৰাইজে বিচাৰিছে বিটিচিত শান্তি আৰু উন্নয়ন, আপোনালোকে মোক বিচাৰি আছে। বিৰোধী মাজে আছে নেকি ফেচ? নাই, কোনো এটা ভাল ঘোষণা। বঙাইগাঁও মেডিটেক এলাইড হেল্থ ইনষ্টিটিউটৰ 2025 আৰু 26 বছৰৰ DMLT লেবৰেটৰী টেকনিচিয়ান, এক্স-ৰে এণ্ড ইমেজিং টেকনিচিয়ান, ECG টেকনিচিয়ান, ফাৰ্মাচী এছিষ্টেণ্ট, ডেণ্টেল হাইজিনিষ্ট, ইমাৰ্জেঞ্চি টেকনিচিয়ান আৰু নাৰ্ছিং কেয়াৰ এছিষ্টেণ্ট কোৰ্চৰ নামভৰ্তি কৰাটো এতিয়া চলি আছে। নামভৰ্তি কৰা বিষয়ৰ বাবে জানিবলৈ ব্যক্তিসকলে 9395558676 নম্বৰত যোগাযোগ কৰিব পাৰিব।
मोनसे गोजोनथाव फोसावथाय बङाइगाव मेडिटेक एलाइड हेल्थ इनस्टिट्यूटआव इंराजि बोसोर 2025-26 मायथाइनि थाखाय DMLT लेबोरेटरी टेक्निशियन एक्स-रे एन्ड इमेजिंग टेक्निशियन ECG टेक्निशियन फार्मासी एसिस्टेंट डेन्टल हाइजिनिस्ट इमारजेंसी टेक्निशियन आरो नार्सिं केयार एसिस्टेंट कर्सनि मुं थिसननाया सोलिगासिनो दङ। मुं थिसननायनि सोमोन्दै सुलाद लानो थाखाय 9395558676 नाम्बाराव फोनांजाब खालामनो हागोन।